Hello everyone, welcome back to my YouTube channel. আপোনালোকৰ কি খবৰ? মোৰ বৰ্তমান ভালে, আশা কৰো আপোনালোকৰ সবৰে ভাল। আজি মই আপোনালোকক দেখুৱাম কেইজোৰমান চাদৰ মেখেলা ঘৰত নিজ হাতেৰে বোৱা। আমাৰ মায়ে বৈছে কাপোৰ কিজোৰ। সো আপোনালোকে যদি চাই ভাল পায় তেন্তে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব একদম। বলক তেনেহলে ভিডিওটো ষ্টাৰ্ট কৰো। এইজোৰ হৈছে হেউজিয়া চাদৰখন হৈছে এইটো আৰু এইখন চাদৰখন আৰু ইয়াত কালাৰৰ কম্বিনেশ্যন খুবেই ধুনীয়া আৰু তলত গাইটো দিয়া হৈছে আৰু ওপৰত এনেকৈ গাইটো এচটা দি পেলাই আকৌ ফুলটো অকণমানকৈ দিয়া হৈছে। বেছি ডাঙৰ ফুল নহয়, সৰু সৰু ফুল আৰু ৰিহাখনৰ মাজতে সৰু সৰুকৈ বাবৰি কেইটামান দিয়া হৈছে। এইটো খুব ধুনীয়া চাওক। আৰু এইখন হৈছে মেখেলাখন। এখন মেখেলা আপোনালোকে মেখেলাখন চাই খুবেই ভাল পাইছে চাগে। এতিয়া এখনো মেখেলাই হয়। এইখন হৈছে পটি, ৰিহাখনৰ পটি হয়। এইখন কেনেকুৱা হৈছে পটি? মই খুব ভাল পাইছো, কালাৰ কেইটা খুব ধুনীয়া দিছে। আৰু এইখন হৈছে কোলা। এইখন এইযোৰটো নুনিৰে বোৱা হৈছে, নুনি সূতা। আৰু ইয়াতো সৰু সৰু ফুলে দিয়া হৈছে। খুব ধুনীয়া, আগটো খুব ধুনীয়াকৈ কেচ লগাই বৈছে আৰু এইযোৰ চিলোৱা হ'ল আৰু ইয়াত কেচ মাজে মাজে দিয়া হৈছে চাওক। আৰু পটিটো বাবৰি দিয়া হৈছে, ইয়াত গাইটো দিয়া নাই। পটিটো খুব ধুনীয়াকৈ বাবৰি দিয়া হৈছে। এইটো কালাৰ ভাল লাগিছে ন, খুবেই ভাল। এইখন মেখেলা হৈছে মেখেলা। আৰু এইযোৰ কাপোৰ বওঁতে বহুত মাহ লাগিছে। এইযোৰ কাপোৰ বওঁতে হাতেৰে বলে মানে বহুত কষ্ট হয় ন। এইযোৰ কাপোৰ খুব হেভি কাপোৰটো চাই আপোনালোকে গমেই পাইছে চাগে ইয়াত কিমান হেভি হ'ব পাৰে। এইটো বাকচকে শাৰী লগোৱা হৈছে। এইফালে চাওক, এয়া এনেকৈ বাকচকে দিয়া হৈছে। কালাৰটো মিলাওঁতে খুবেই মানে কষ্ট হৈছিলে। আৰু যিটো বাবৰি তাত দিয়া হৈছে তেনেকৈ মানে পটিটোকো দিয়া হৈছে। এইটো গাইটো দিয়া নাই মানে। আৰু মাজতো তাত যেনেকুৱা ধৰণে দিয়া হৈছে ঠিক তেনেদৰে মাজৰ কিটাকো তেনেকৈ বোৱা হৈছে। খুব ধুনীয়াকৈ মিলোৱা হৈছে। এইখন চাদৰখন মেখেলাখন এইখন খুব গধুৰ। ইয়াত কালাৰ কম্বিনেশ্যন খুবেই ধুনীয়া এইযোৰ কাপোৰ। আৰু এইফালে তেজ কালাৰ চাওক। কেনেকুৱা লাগিছে এইটো পটিটো গাইটোকে দিয়া হৈছে আৰু এইটো খুব ধুনীয়া। মাজত সৰু সৰু বাবৰি দিয়া হৈছে। এইটোকো খুবেই ভাল লাগিছে। এইযোৰ নুনি সূতাই দিয়া হৈছে। এইখন মেখেলা
মেখেলাখনো ধুনীয়া লাগিছে ফুলবোৰ সৰু সৰুকৈ দিয়া হৈছে আৰু এইযোৰ হৈছে বাটৰ কালাৰ ইয়াত দুটা কালাৰে দিয়া হৈছে ফুলটো কুলা আৰু ৰঙা এখন হৈছে চাদৰখন ইয়াত মাজত দিয়া হৈছে বেলেগ কিটা দিয়া নাই ইয়াত দিয়া হৈছিলে ইয়াত যাতে এনেকে লওঁতে মাজত থাকি যায় হেতু এনেকুৱা টাইপত দিয়া হৈছে আৰু ফুলটো চাক ফুলটো মোৰ এনেকুৱা ষ্টাইলত দিয়া হৈছে আৰু এইখন হৈছে মেখেলা মেখেলাখন আপোনালোকে চাই লওক এইখন মেখেলা যদি ভাল লাগিছে প্লিজ আপোনালোকে লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব যে কেনেকুৱা লাগিছে কাপোৰবিলাক আৰু বাটৰ কালাৰ যেটো আমাৰ বুৱা হৈছিলে তাত এইখন ৰিহা লগোৱা হৈছিলে ফুলটো আকৌ বেলেগ বেলেগ লগোৱা হৈছে মানে বিজুৰীয়া কৰিবৰ কাৰণে এটো লগোৱা হৈছিলে কাপোৰযোৰ এনেকৈ সৰু ফুল বেলেগ মানে বেলেগ বাবৰি দিয়া হৈছে গৈ ইয়াত কালাৰ বেলেগ লগোৱা হৈছে গৈ আৰু এই ৰিহাখনৰ মেখেলাখন হৈছে এইখন যত নেকি এটো কলা যেটো লগাইছিলে আমাৰ হেতুৰ পৰা এখন উলিওৱা হৈছিলে এইখন চাদৰ মেখেলা চাদৰখন এইখন আছিলে তাৰ পিছত এইখন মেখেলাখন এজোৰ বনাই দিয়া হল এটো ফুলকিটা একে লগোৱা হৈছে আৰু কুলা এজোৰ আপোনালোকক দেখাম নুনি সূতাৰে এখনো বৈছে এইটো পতি পাত সৰুকে দিয়া হৈছে বেছি ডাঙৰ নহয় পতিটো আৰু ফুল কিটাকো কালাৰ কিটা খুব ধুনীয়াকৈ মিলোৱা হৈছে ইয়াত এখন মেখেলাখন আৰু এইযোৰ হৈছে কমলা কালাৰ কিন্তু ইমান হেৰিকে দিয়া নাই সিম্পল এইযোৰ ভাল লাগে বাৰু এখন হৈছে ৰিহাখন এটা বাবৰি দিয়া হৈছে ডাঙৰ ফুলে এইটোৱে এইযোৰে ডাঙৰ ফুল আৰু এটা বাবৰি দিয়া হৈছে আৰু এইযোৰ মোৰ চিলাই থোৱা আছে ৰঙা কাপোৰযোৰ মই এবাৰো এতিয়ালৈকে পিন্ধা নাই হল এই কাপোৰযোৰ বৰি থৈছে কিন্তু এতিয়ালৈকে চিলাই পেলাইও পিন্ধি পোৱা নাই আছে এয়া পতিটো দিয়া হৈছে গাইটোকে এছটাকে দিয়া হৈছে মেখেলাখন আৰু এইযোৰ লাষ্ট হয় এইযোৰ কাপোৰ এইযোৰ গুলপীয়া হয় এইটো দুটা কালাৰে দিয়া হৈছে কলা আৰু হালধীয়া এখন মেখেলাখন আৰু এখন হৈছে ৰিহাখন এটো পঠি এফাল দিয়া হৈছে পঠিটো এফালকে দিয়া হৈছে মানে হেৰিকে দিয়া নাই আৰু এটা বাবৰি মাজত দিয়া হৈছে সিম্পল আৰু খুব ধুনীয়া এটা
মানে য'ত ত'তে পিন্ধি যাব পৰা আৰু আপোনালোকে যদি চাই ভাল পাইছে প্লিজ আপোনালোকে কমেণ্ট কৰিব আৰু যদি এনেকুৱা ভাল ভাল আপোনালোকে ভিডিঅ' পাই থাকিবলৈ প্লিজ মোক লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব আৰু যদি আপোনালোকে চাব বিচাৰে তেন্তে মোক কমেণ্টত জনাই দিব আৰু 10 যোৰ কাপোৰৰ ভিতৰত আপোনালোকৰ কোনটো বেছি ভাল লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ বাই বাই